ভাবিছিলো ল'ৰাটোক বিয়া পাতি দি অলপ আৰামত থাকিম, পিছে নাই এই বয়সতো চোতাল সাৰিব লগা হৈছে। যেতিয়া মই কৈছিলো কষ্টুৰীৰ লগতে বিয়াখন পাতি দে, গাঁৱৰ ছোৱালী কামো জানে, কিন্তু নাই আপোনালোককতো চহৰীয়া ছোৱালী লাগে। এতিয়া পাইছে মজাটো। গিৰিয়েক কোন, নিজৰ ঘৈণীয়েৰক চম্ভালিব নোৱাৰো? আপোনাৰ লক্ষী বোৱাৰীজনীয়ে মোৰ কথা শুনিলেহে। তথাপি খেতিয়কৰ ঘৰত বিয়া হৈ 7টা-8টা বজালৈকে শুই থাকিলে হ'ব নেকি? ঐ তোমাৰ উঠিব হোৱাই নাই নে? আৰে উঠা, মায়ে কিবা কিবি কৈ থাকে নহ'লে। অকণমান ৰ'বাচোন। হাৰে আমি খেতি কৰা মানুহ, মোৰ লগত বিয়া হৈছে যেতিয়া পথাৰততো যাবই লাগিব ন। মই কিন্তু ভুই চোৰাত নাই দেই, আগতে কৈ তোলো। আহা নালাগে দিয়া ফুৰি ৰুব, কমচে কম জলপানখিনিতো ৰেডি কৰা। ঘৰতে ভাল আছিল, কিয় যে এটাৰ লগত বিয়া হ'লো। খেতি কৰা ল'ৰা, মই গাঁৱৰ ডেকা ল'ৰা। পুৱাতে ওলালো টঙালি বান্ধি লৈ, কান্ধত ডাঙৰ জোঙল গৰু হালকে লৈ, খেতি মাটি ধৰা হাল মাৰিবলৈ, কপালত কেঁচা খাম মাটিতে পেলালো। খেতি মাটি ধৰা হাল মাৰিবলৈ, কপালত কেঁচা খাম মাটিতে পেলালো। হৈ যাম খেতি কৰা ল'ৰা, মই গাঁৱৰ ডেকা ল'ৰা। বোকা পানী গছকি হৈ যাম খেতি কৰা ল'ৰা, মই গাঁৱৰ ডেকা ল'ৰা। বাপেৰে বিয়াৰ কথা ভাবে, এই বহাগতে বিয়া পাতি দিলে। কইনাজনীয়ে একোৱে নেমানে, গাঁৱৰ নীতি নিয়ম মোহাৰি পেলালে। কইনাজনীয়ে একোৱে নেমানে, গাঁৱৰ নীতি নিয়ম মোহাৰি পেলালে। হৈ যাম খেতি কৰা ল'ৰা, মই গাঁৱৰ ডেকা ল'ৰা। খেতিয়কৰ ল'ৰা মই, গোৱালপাৰী মই, নাজানো পঢ়িব নাজানো লিখিব, বোকা পানী গছকি হৈ যাম খেতি কৰা ল'ৰা, মই গাঁৱৰ ডেকা ল'ৰা।